हेलो फ्रेंड्स 8 तारिखे जुबिन दाई न्याय पाब माने 8 तारिखे रिपोर्ट দিব যত প্ৰতিটো কথা লিখা থাকিব যাৰ যাৰ পৰা ভাষ্য লৈছিল সকলো কথা কব আসলতে এতিয়াহে উলাই পৰিব আসলতে जुबिन দাৰ লগত হৈছিল কি এটা সময়ত যে जुबिन দাৰ ন্যায়ৰ ক্ষেত্ৰত আন্দোলন কৰিছিল প্ৰতিবাদ কৰিছিল ডিজিটেল ন্যায় বিচাৰি আছিল জুৱাৰ উঠিছিল বৰ্তমান হেতু কমি আহিছে হে পৰিস্থিতি বৰ্তমান আমাক এতিয়াহে লাগিব আৰু হিমন্ত মামাই কিনো কৈছে আহকচোন শুনো ইনকুৱাৰীৰ সময়ত উলাইছে যে জুবিনে মদ খাই ভাল নাপাইছিলে জুবিনক মদ খুওৱা হৈছিল সিএমএ কৈছে যে মদ খুওৱা হৈছে এজন সিএমএ সাধাৰণ কথা এটা ক'বলৈ ভাবি ল'ব লগা হয় তেনেস্থলত মদ খুৱাই দিয়া হৈছে বুলি কৈছে এতিয়া বহুতে এনেকৈ ক'ব যে জুবিন দা কি সৰু ল'ৰা ছোৱালী আছিল নি কোনোবা কিবা দিলে বুলিয়ে খাই দিলে আসলতে শিল্পী মাইণ্ড আৰু আমাৰ মাইণ্ড একেই নহয় ভগৱানে শিল্পী মাইণ্ডটো বেলেগকৈ বনায় শিল্পী এজনে নতুন এটা গান উলিয়াবৰ বাবে কিমান কথা চিন্তা কৰিব লগা হয় কিমান ভাবিব লগা হয় আৰু তাতোতকৈ ডাঙৰ কথাটো জুবিন দাই সুৰ তাল গীত আনকি ফিল্মৰ পৰ্যন্ত বনায় ইমানবোৰ কথা যদি মাথাত খেলাই থাকে কেনেকৈ বাৰু নৰ্মেল হৈ থাকিব আমি যদি কিবা এটা কথা চিন্তা কৰোঁ চকুৰে কি দেখি আছোঁ নাজানো কিন্তু মনটো তালৈকে গৈ থাকে আৰু তেনেস্থলত জুবিন দাই কিমান ওপৰৰ কথা ভাবি থাকে ইমান দেৰি যে ভিডিঅ'টো আপোনালোকে চাই আছিল এইটো এটা ট্ৰেইলাৰ এতিয়াহে পিকচাৰ আৰম্ভ হ'ব আৰু বৰ্তমান মই আহিছিলোঁ এইফালে পথাৰলৈ পথাৰ নহয় আচলতে বাগান আৰু আপোনালোকক মই দেখাবলৈ আহিছিলোঁ যে আমাৰ এই বাগানখনত বহুত আছে তামোল গছ আসলতে মই ব্লগ ভিডিঅ'হে বনাওঁ সেইবাবে মই সকলো এফালৰ পৰা দেখাবই লাগিব আপোনালোকক আৰু জুবিন দাই ন্যায়ৰ ক্ষেত্ৰত আমি মাত মাতিব যাব লাগিব আৰু মই বহুতো কিবা কিবি জুবিন দাই ন্যায়ৰ ক্ষেত্ৰত মই দেখাবলৈ আছে আপোনালোকক তাৰ আগতে আমাৰ বাগানখন দেখাই লওঁ বাগানখন দেখাত লাগিছে যে তামোলৰ বাগান কিন্তু চাহ গছ বেছি আছে কিন্তু তামোল তাতকৈও বেছি আছে তামোলৰ গছ লাইন লাইনকৈ তামোলৰ গছ আছে এফালৰ পৰা দেখাই যাম আৰু কিয় ৰোৱা হৈছে সকলো কম আৰু ইয়াৰ পৰা কিমান উপাৰ্জন হয় সকলো এই ভিডিঅ'ত কম প্ৰায় এই জেগাকণত আছে আধা বিঘা মাটি আৰু আধা বিঘাত 50 জোপাৰ ওপৰত আছে তামোল গছ লগত চাহপাত আছে সপ্তাহৰ মূৰে মূৰে চাহপাত ছিঙি থকা হয় জুবিন দাই ন্যায় নোপোৱালৈকে মই জুবিন দাৰ ভিডিঅ'ই বনাই যাম আৰু জুবিন দাকে দেখাই থাকিম আৰু ন্যায় পোৱাৰ পাছতো জুবিন দাৰ ভিডিঅ' বনাই যাম আৰু এয়া আজি আপোনালোকক মোৰ পাছফালে খেতি দেখালোঁ খেতি নহয় আচলতে তামোল গছ আৰু চাহ গছ এইখিনি কেনেকৈ উপাৰ্জন কৰা হয় চাহ কিমান আমি খেতি কৰোঁ চাহত আমি কিমান পইচা পাওঁ তামোলৰ পৰা কিমান পইচা পাম বা পাইছোঁ সকলো মই বেলেগ ভিডিঅ'ত ক'ম আজিৰ ভিডিঅ'টো ব'লক জুবিন দাৰে বনাম আৰু জুবিন দাৰ কি হৈছিল আৰু বহুত কথা পাতিবলৈ আছে মদ যে খুৱাই দিছিল কিমান খুৱাই দিছিল এলকহল কিমান শৰীৰত পৰিলে আমাৰ ক্ষতি হয় মৰি যায় মানুহ এলকহল বেছিকৈ খালে আৰু সেয়াৰ ওপৰত এতিয়া ব'লক আমি কথা পাতোঁ লেটছ গো বহুতে ভাবিব পায় জুবিন দাকনো কিয় মাৰিব বিচাৰিব এহেঁতি আচলতে জুবিন দাৰ সকলো হিচাপ এহেঁতিয়ে ৰাখে ক'ত পাব লাগে পইচা ক'ত দিব লাগে নিব লাগে সকলো হিচাপ এহেঁতিয়ে ৰাখে জুবিন দাই চাগে বিচাৰিছিল এহেঁতক হিচাপ বিচাৰিব বুলি ভয়তে মাৰিয়ে পেলালে কিয় মাৰিছিলে কি কাৰণে মাৰিছিলে সকলো কথা ওলাই পৰিব 8 তাৰিখে আৰু 8 তাৰিখে আমি ৰিপৰ্টটো পোৱাৰ পিছত আমি হাত সাৱটি বহি থাকিলে নহ'ব প্ৰথম যিটো পৰিস্থিতি জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত আমি মাত মাতিছিলোঁ সেই পৰিস্থিতি এতিয়া 8 তাৰিখৰ পাছতহে লাগিব ন্যায় যদি ভালকৈ নাপায় জুবিন দাই আমি মাত মাতিব লাগিব পৰিস্থিতি আনিব লাগিব জুচ আনিব লাগিব যিহেতু অধিক মাত্ৰা জুবিন দাক মদ খুৱাই দিছিল আৰু এলকহল বেছিকৈ শৰীৰত পৰিলে মানুহৰ মৃত্যুবৰণো ঘটে কিমান এলকহল পৰিলে মানুহ ডিপ্ৰেশ্যন যায় কিমান শতাংশ এলকহল পৰিলে মানুহ মৰে সকলো ChatGPTত কোৱা হৈছে আমাৰ এজন অসমৰ ইউটিউবাৰে ধুনীয়াকৈ ভিডিঅ' এটা বনাইছিল আৰু সেইটোকে ক্লিপ লগাই দিছোঁ আপোনালোকে চাওকচোন ChatGPTৰ মতে ইমান এলকহলৰ কনচেন্ট্ৰেশ্যন পোৱাই কমা বা ডেথ অৰ্থাৎ মৃত্যুৰলৈকে ঠেলি দিব পাৰে ইয়াৰে ইমিডিয়েট ইম্পেক্ট হয় যে প্ৰথমতে গোটেই নাৰ্ভাছ ছিষ্টেমটো ডিপ্ৰেশ্যনত গুচি যায় কনচিয়াছনেছ নাইকিয়া হৈ যায় মানুহজনে কোঅৰ্ডিনেট কৰিব নোৱাৰা হৈ যায় বডিৰ ফাংচনিং ভালকৈ নহয় মানুহজনে বমি কৰিব পাৰে ভালকৈ থিয় বা কথা ক'ব নোৱাৰিব পাৰে বডিৰ টেম্পাৰেচাৰ কমি যায় ইৰেগুলাৰ ব্ৰিডিং হয় উশাহ লওঁতে কষ্ট পায় ব্লাড প্ৰেছাৰ ল' হৈ যায় আৰু ইমান যদি এলকহল এজন মানুহৰ দেহাত পায় ই সঁচাই জীৱনৰ কাৰণে ভাবুকি আনিব পাৰে এতিয়া আমি 8 তাৰিখলৈকে অপেক্ষা কৰিব লাগিব বিশেষ কথাটো হ'ল আমাৰ এখন গণতন্ত্ৰ দেশ গণতন্ত্ৰৰ মতে শাস্তি বাৰু কি হ'ব পাৰে সেইটোহে ডাঙৰ কথা শেষত মই এটাই প্ৰমিছ কৰিছোঁ যে আমাৰ বাগানখন আপোনালোকক দেখাই আছোঁ অতি শীঘ্ৰে ইয়াত হাঁচি গছ আছে চাহপাত আছে তামোল গছ আছে গোটেই বাগানখন এপাৰ চাওকচোন আপোনালোকে এইখন তাৰ মাজত কিবা কিবি কমলা আছে কিবা কিবি হেনটেন গছ আছে আৰু এইফালে আমাৰ সূৰ্য দেৱতাও আছে সেইবোৰ বেলেগ ভিডিঅ'ত দেখাম অতি শীঘ্ৰে আহি আছে বাই বাই